হেমন্ত বিশ্ব শৰ্মাই মোক ল'ৰাটো বিচাৰি খুচাৰি সহায় যাওঁ মই লৈছোঁ। মোৰ ল'ৰাটো যেনে তেনে উলিয়াই দিয়ক। দিগন্ত কোৱা धेमाजि जिल्ला गगामुख मिमां हालामनि धुनागुरि आहम गामिनि थागिबि मयना कंबर आरो जमुना कंबरनि आंगो फिसाज्ला मुङा दिगन्त कंबर थांनाय 3 बोसोरनि सिगांनिफ्रायनो बेंगालराव खामानि मावनो थाहैदोंमोन। लोगोसेनो कृष्ण विश्वास मुंनि लाइमोनाबो खामानि मावनो थाहैदोंमोन। नाथाय बे समनि गेजेराव मोनसे दुखुनांथाव बाथ्रा, गोबाव सम खामानि मावबाय थानाय जायगानिफ्राय गुबुन दाबसे जायगा तामिलनाडुनि मोनसे जायगायाव बिसोर सानैया जायगा सोलायो। जाहोनाव मैया फुंनि 9:30 रिंगासो समाव तामिलनाडुनि माखासे दुथांफ्रा बिसोर सानै सुबुंनिफ्राय 45,000 रां दाबि खालामो। नाथाय बाथ्राया बेसोदि दुथांफोरनि रां दाबिनायनि उननिफ्रायनो बिसोर सानै लाइमोनखौ नखरनि सुबुंफ्रा फन हरब्लाबो मोनाखिसै। जायनि थाखाय भुगिनांनाय नखरा बे जाथायनि सायाव आसाम सरकारखौ गोनांथार नोजोर होनानै गावसोरनि फिसाखौ न' फारसे लाबोफिननो खावलायदों। गगामुखनिफ्राय बिमल गयारिनि रिपर्ट बडलेण्ड बुब्लि। কিহক কি মাহ 1 তাৰিখ ডিচেম্বৰ 1 তাৰিখ কালি 9টা বজাত মই ৰাতিপুৱা ফোন কৰিছিলোঁ। ৰাতিপুৱা ফোন কৰোঁতে ল'ৰাটোৱে ক'লে মা মই শুই আছোঁ, মোৰ টোপনি ধৰিছে। 11টা বজাত মই পালোহি। হ'ব এতিয়া ফোন নকৰোঁ, শুওঁ আমি পালোহি। তাৰপৰা পাওঁতে তাত অকণমান চিঞৰ বাখৰ কৰিলে। চিঞৰ বাখৰ কৰোঁতে মই কথা পাতি আছে। কথা পাতি থাকোঁতে মই বোলো কোননো, বোলে এইটো বোলে ভাড়া ৰুমত আছে, কি কথা পাতিছে নাজানো। বোলে আমি বোলে এতিয়া মালিকৰ ৰুমত শুই আছোঁ। মালিকৰ ৰুমত শুই থাকিম বুলি কওঁতে তেতিয়া মই বোলো হ'ব তেনে তই বোলে কেতিয়া কৰিবি, বোলে মই কালিৰ পৰা আমি কাম কৰিম। এনেকৈ বুলি কওঁতে সেইখিনি সময়ত গ'ল আমি একো নাই, সিহঁতি ফোন কৰিলে। তাৰপৰা পাছত শুনিছোঁ চিঞৰ বাখৰ কৰি বোলে মোক ইমান 20,000 টকা লাগে, তেতিয়াহে আমাক মুকলি কৰি দিব। আমাৰ ইয়াত ধৰি বান্ধি ৰুমত ইয়াত ভৰাই থৈ দিছে, আপোনালোকে 20,000 টকা পঠিয়াই দিয়ক, তেতিয়াহে আমি ইয়াৰ পৰা সাৰিব পাৰিম। সুধিলোঁ তহঁতি কেনেকৈ কি কৰি ওলালি কচোন। নোৱাৰোঁ ক'ব, আমাক ক'বলৈ দিয়া নাই, নোৱাৰোঁ ক'ব, আমাক ক'বলৈ দিয়া নাই, পইচাটো দিয়ক না এনেকৈ বুলি ক'লে। তেতিয়া সেইকাৰণে ল'ৰাটোক কেনেকৈ পাম কি কৰোঁ, হেমন্ত বিশ্ব শৰ্মাই মোক ল'ৰাটো বিচাৰি খুচাৰি সহায় যাওঁ মই লৈছোঁ। মোৰ ল'ৰাটো যেনে তেনে উলিয়াই দিয়ক। দিগন্ত কোৱা ল'ৰাটো যাতে মোক বিচাৰি খুচাৰি আনি দিয়ক, মই এইটোকে আহ্বান জনাইছোঁ। তামিলনাডু গৈছিলে, তামিলনাডু কাম কৰিবলৈ যাওঁতে ল'ৰাটো কি হ'ল মই এইটোকে ক'ব নোৱাৰিলোঁ। ফোন কিন্তু কৰিলে, ল'ৰাটো পইচাও দাবী ধৰিলে। দাবী লৈ মেলি পইচা লৈ মেলি ল'ৰাকেইটা ফোন 2টা ল'ৰা ফোনযোৰ কাটি মেলি চুইচ অফ কৰি 2টা ল'ৰা কি কৰিলে কি নাই কৰা নাপাত্তা হ'ল। এটা কি নামটো পাহৰি থাকিলোঁ, কৃষ্ণ বিশ্বাস। 2টা ল'ৰাকে মাত দিব নোৱাৰাকৈ অপহৰণ কৰিলে নে কি কৰিলে নে, এতিয়া সেইটোকে মই একো ধৰিব পৰা নাই, ক'ব পৰা নাই। কথা কিন্তু আগমুহূৰ্তত পাতি মেলি গৈছে। এতিয়া খালি হিমন্ত বিশ্ব শৰ্মাই যাতে মোক সহায় দিয়ক, ল'ৰাটো বিচাৰি খুচাৰি মোক কিবা এটা হেৰি কৰি দিয়ক, মই ইমানকে আশীৰ্বাদ কৰিছোঁ, আহ্বান জনাইছোঁ। মোৰ ল'ৰাটো আজি 3 বছৰ হ'ল, কিন্তু কেৰেলাত আছিলে, কেৰেলাৰ পৰা তামিলনাডু আহিলে। আৰু তামিলনাডুৰ পৰা একে জেগাই তামিলনাডু কি কৈছিলে জেগাটোৰ নাম? ইৰুদ বুলি জেগাটো কোৱালে এজন মানুহে ফোন কৰি পেলাই লৈ গ'ল ভাল কাম দিম বুলি নি পেলাই যোৱা ৰাতি ৰুমত সোমোৱাই লৈ পেলাই তেখেতলোকক মুঠতে এনেকুৱা হেৰি কৰি মৰা পিটা কৰি পেলাই আমাৰ ইয়ালৈ খবৰ কৰি পেলাই পইচা খুজিলে। আমি সকলোখিনি পইচা দিয়াও হ'ল। কিমান টকা দিছিলে? পইচা 45,000 দিয়া হ'ল। কিহৰ কাৰণে এইটো দিবলগীয়া? সিহঁতে কিহৰ কাৰণে দিবলগীয়া হ'ল সেই বিশেষ তেখেতলোকে আমাক কথাখিনি নজনালে। আৰু তেখেতলোকে নজনোৱাকৈ ল'ৰাকেইটাক পিটি থকা আমি ইয়াত মোবাইলত শুনিবলৈ পালোঁ। সেই পিটি থকা শুনি পোৱাৰ কাৰণে আমি বোলো যি হ'ব ল'ৰাকেইটা বাচক, লাগিলে আমাৰ পইচাই যাওক, তথাপিতো ল'ৰাকেইটা বাচি আহক বুলি আমি পইচা 45,000 ইয়াৰ পৰা পঠাই দিলোঁ। আৰু পঠাই দিয়াৰ পাছত লগে লগে তেখেতলোকৰ মোবাইলো ছুইচ অফ হ'ল আৰু তেখেতলোকৰ মাত বোলো আমি নোপোৱা হ'লোঁ এইখিনি সময়লৈকে। এতিয়া আমি থানাৰ ফালেও বা
বেলেগ ফালেও ঘূৰি পকি ফুৰিছোঁ, কিন্তু কি উপায় কৰোঁ তাকে একো আমাৰ নিৰুপায় হৈছে। এতিয়া তাকে এতিয়া ল'ৰাজনৰ নামটো কি আছিলে? ল'ৰাজনৰ নাম হ'ল, এজনৰ নাম দিগন্ত কোঁৱৰ আৰু এজনৰ নাম কৃষ্ণ বিশ্বাস। কৃষ্ণ বিশ্বাস। বয়স কিমান মান হ'ব? বয়স 19ৰ পৰা 21লৈ গৈছে। তাত কিমান বছৰ ধৰি কাম কৰি আছিলে? তাত এজন ল'ৰাই 3 বছৰ ধৰি কাম কৰি আছিলে, এজন ল'ৰাই 1 বছৰ হৈছিলে। আপোনাৰ ল'ৰাটো কিমান বছৰ? মোৰ ল'ৰাটো 3 বছৰ হৈছিলে। 3 বছৰ হৈছে। হয়। ঘৰলৈ উভতাৰ সময়ত তেখেতক কি ডকাইত বা এনেকুৱা ধৰণৰ অপহৰণকাৰী পাইছিলে নেকি? ঘৰলৈ উভতাৰ সময়ত নহয়, তেখেতলোকক ফোন কৰি পেলাই মাতি পেলাইহে সেইটো কাম কৰিলে। বেলেগ মানে ইমানখিনি দৰমহা দিম, ইয়াত আহ বুলি কৈ মাতি নি পেলাই সেইখিনি কৰিলে। কোনে মাতিছিলে? এতিয়া সেই মানুহজনৰ নামটোৱে যিজনে নিলে, সেইজনে নি পেলাই ৰুমত থৈয়ে তেখেত নাপাত্ৰা হৈ গ'ল। গাঁৱৰ, আমাৰ নিজৰ গাঁৱৰ নহয়, তেখেতলোকৰ নিজৰ লোকেল মানুহ। হয়। কিবা এতিয়া আৰক্ষী প্ৰশাসনত কিবা আপোনালোকে এজাহাৰ কিবা এনেকুৱা দাখিল কৰিছে নেকি? এজাহাৰ দাখিল কৰিবলৈ এতিয়া গৈছিলোঁ, কিন্তু আমাৰ জয়ৰামপুৰ থানাই নোৱাৰোঁ বুলি কোৱাৰ কাৰণে আকৌ আমি গোগামুখ যাবলৈ ওলাই আছোঁ। হয়। শেষত কি আহ্বান জনাব বিচাৰে? শেষত যেনে তেনে যি হওক, আমাৰ যি লোকচান হৈছে, খালি আমাক ল'ৰা দুজন ঘূৰাই পালেই আমাৰ নথৈ আনন্দ হ'ম বুলি আমি হিমন্ত বিশ্ব শৰ্মাৰ আগতো আমি অনুবেদন জনাইছোঁ। সেইটো মানে কি হ'ল, এতিয়া পইচাটো লাগে বুলি ক'লে, ল'ৰাকেইটাও কান্দি থাকিলে, মাকহেঁতেও মোক ক'লে তোমাৰ হাতত যদি পইচা আছে পঠিয়াই দিয়া বুলি ক'লে। তাৰপিছত পইচাটো মোৰ একাউণ্টত পইচা আছিলে, সিহঁতে মোক স্কেনাৰ পঠালে, QR ক'ডটো মোক দিলে। তাৰপিছত মই পইচাটো স্কেন কৰি পিনে 25,000 মই পঠিয়াই দিছোঁ। বাকীকেইটা সিহঁতে বেলেগ ফালৰ পৰা মেনেজ কৰিলে। মুঠতে 45,000 সিহঁতক পঠিয়াই দিয়া হ'ল। ইমানেই হ'ল কথাটো। তাৰপৰা সেইবোৰে কথা। তাৰপিছত পইচাটো পোৱাৰ পিছত মোবাইলটো অফ হৈ থাকিলে। মোবাইলটো অফ হ'ল। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा SI निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।